অ' বাপাৰ মাকে ক'ত গেলি আপনি আহিল নেকি? আহিলো পানী এক গিলাচ লৈ গেলচোন পানী শাক হেল্ল' হেৰি বাবা কিবা ক'বলৈ পাৰিবনে? তাকেইটোৱে বাবাই যে কিবা কৰিব পাৰিব মোৰ সন্দেহ হৈছে এইটো বোলে বৰ ডাঙৰ কেছ কি কৰিব পিছে? তাকেই ময়ো ভাবিয়ে পাওঁ নাই বাবাও তথাপি এটা কথা কৈছি কি? বাবাই যদি পাৰে নিজে আহি আমাৰ ঘৰ ল'ব ভাল হলিয়ে হয় আৰু তাকেইটোৱে যা মোক ভাতকেইটা দি গেল যা মোৰ বৰ ভোক লাগছি দে হওক ভগে আলু 1 কেজি পিঁয়াজ 1 পোৱা চাহপাত 100 মিঠা তেল 100 আৰু বিস্কুট 1 পেকেট দি গেন্দেলা তোৰ কথাটো কি হলে তাকে বাবাই কিবা কৰিব পাৰিব বুলি কৈছিল যদি পাৰে আহিব বুলি কৈছিল কিন্তু আজিকালি আহাই নাই এনেকে হেলি দিগদাৰে হ'ব দেখোন গাঁৱৰ চলি মহায়ো ঘৰৰ পৰা ওলবা ভয় কৰা হৈছে চলিটো বাদে গধূলি হলি ডাঙৰেও ভয় লগা আছে সিটো সেই মোবাইলটো লৈ লুংকে ঘূৰিয়ে ফুৰে তাকে মই ভাবিয়ে পৰা নাই কিনো কৰোঁ কিবা এটা ব্যৱস্থা ল'ব লাগছিল কিবা এটা ব্যৱস্থা ল'ব লাগিব দে মোৰ কিমান টকা আছে 90 টকা আছে জয়ৰাম কায়ে গেন্দেলা ঘৰৰ মাটি এইখিনিতে পালো মই কথা এটা গেলি আহিলো কি তহঁতৰ ভলেৰ কাৰণতে ৰাইজে এখন মিটিং দিবা দিছে হয় নেকি মোক বেয়া নাপাবি মোৰতো তহঁতৰ লগত ভালে হ'লেওতো মই সমাজখনৰ কথা পেলাব নোৱাৰো নহয় তাকেই বৰ সমস্যাত পৰলো দে কাকা কালি আমি বহিম সমাজখনে বা কি সিদ্ধান্ত লয় আৰু সমাজৰ বিৰুদ্ধেতো মই যাবাও নোৱাৰিম ভগৱানেহে জানে আৰু কি কৰে ৰাইজ ভোটৰ কাৰণে আমাৰ চলিবোৰে ঘৰৰ পৰা ওলব নৰা আছে আমি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব হয় ৰাইজ হয় মই আপোনালোক সকলোকে সিদ্ধান্ত ল'ব দিছোঁ কি সিদ্ধান্ত লয় ৰাইজ আমি ভোটক লৈ থাকবা নোৱাৰিম এন্ধক একঘৰীয়া ক'ত থক ভোটে যাতে ওলবা নৰে আমাৰ সমাজত ৰাইজ মোক একঘৰা নকৰব মোক একঘৰা কৰিলে মই কেনেকৈ থাকিম তেতিয়াহ'লে গাঁৱৰ পৰা ভদক ওলাই দিয়ক হয় ৰাইজ ভদক ওলাই দিয়ক
জয়ৰাম কাই ৰাইজে কৈছে যেন মইনো কি ক'ম তই এঘৰীয়া হ'ব লাগিব নহ'লে ভদে আমাৰ গাঁৱৰ পৰা ওলাই যাব লাগিব মই সৰুপে এখন সমাজতে ডাঙৰ দীঘল হৈছোঁ মই এখন সমাজ এৰিব নোৱাৰিম তাৰমানে আপুনি আপাটো উলিয়াই দিব আমি সমাজখন এৰি কেনেকৈ থাকিম জয়ৰাম কাই পিছে তই ভদেক কালিয়ে যাবা দিবি আমাৰ গাঁৱৰ পৰা তই লাগে তাৰ খবৰ ৰাখি থাকিবি আমি একো নকওঁ সকলোকে আমি অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভদিয়াৰ বিলৈ ধাৰাবাহিকখনক যথেষ্ট মৰম দিয়াৰ বাবে গাঁৱৰ ৰাইজে ভদিয়াৰ মোবাইলটোত ভূত থকা বুলি ভাবি শেষত গাঁৱৰ পৰা বহিষ্কাৰ কৰিলে ইমানতেই এই ধাৰাবাহিকখনৰ সমাপ্তি ঘটিল আগলৈ আৰু এনেদৰে আমাক মৰম ভালপোৱা দি যাব বুলি আমি আশাবাদী ধন্যবাদ